Manggana Pagiri House. আমাক জাপি দিব বিচাৰে আৰু এতিয়া আমি কি কৈছো যে বেপাৰী তেখেতে শিল ভাঙাই পেলাই বিক্ৰী কৰে ইফালৰ পৰা শিলটো পইচা নিদিয়াকৈ লৈ আহে সদায় ডাম্পাৰে লৈ আহি বিক্ৰী কৰে ৰাইজে দেখাই পাইছে আৰু কৈছে মই বেপাৰী মোৰতো ক্ৰেচাৰ মেচিন নাই হোটেল কাৰ আছে কোকৰাঝাৰ তেখেতৰ আছে হোটেলত কি কৰে বিক্ৰী কৰে তো বেপাৰী কোন হস্পিটাল কাৰ আছে হস্পিটালত কি কৰে মানুহ ট্ৰিটমেণ্ট কৰে ঠিকে আছে ধন্যবাদ দিলোঁ কিন্তু ঔষধো বিক্ৰী কৰে নহয় তো বেপাৰী কোন আৰু ইয়াত এই চিৰাঙত মানে বনাই আছে বিৰাট জাপি দিব বিচাৰে আৰু এতিয়া আমি 2020 27 জানুৱাৰী আগৰ গোটেই স্কুল প্ৰভিঞ্চলাইজ হ'ব লাগিব চব মাষ্টাৰে দৰমহা পাব লাগিব এইটো কথা ফিনিছ হ'ব লাগিব তো সেইকাৰণে ৰাইজ আজি আমি যিটো দেখিবলৈ পাইছোঁ যে BTCত 12 মাহত 2 দিন মাত্ৰ কাউন্সিল বহে BTC কাউন্সিল আমাৰ 40টা ডিপাৰ্টমেণ্ট আছিল এতিয়া 47টা ডিপাৰ্টমেণ্ট হ'ল 40টা ডিপাৰ্টমেণ্ট 1 ঘণ্টা বহি আপুনি কি কথা পাতিব কাউন্সিল বহি মাত্ৰ 1 ঘণ্টা বছৰত 40টা ডিপাৰ্টমেণ্ট 1 ঘণ্টাত আপুনি একো সমাধান কৰিব নোৱাৰে আমাৰ LP স্কুলৰ মাষ্টৰ এজনে নিজৰ ক্লাছটো পঢ়াবৰ কাৰণে ঘণ্টা অধ্যয়ন কৰিব লগা হয় আমাৰ ঘৰৰ সমস্যাবিলাক ঘণ্টা আলোচনা কৰিব লগা হয় 32 লাখ মানুহৰ সমস্যা 32 লাখ মানুহৰ সমস্যা ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ সমস্যা আছে আমাৰ শিক্ষাৰ সমস্যা খেতিৰ সমস্যা এই সমস্যাবিলাক যে 1 ঘণ্টা কাউন্সিল বহিছে সমাধান কৰিব বিচাৰে এইটো কোনোদিনে নহব सम्मानीय राइज आज हाम्रो गोर्खा समाजका धेरै कर्मकर्ताहरू UPPL दलमा योगदान दिँदैछन् र म सबै साथीहरूलाई विद्वानजनहरूलाई लाइनमा बसेर श्रृङ्खलाबद्ध चालले UPPL दलमा योगदान दिन म अनुरोध गर्दछु हाम्रा दलका सभापति माननीय प्रमोद बडो महोदयले तपाईहरूलाई UPPL दलमा योगदान गराउँदै र आजदेखि हजुर सबैले नै निष्ठासँगले कर्मठ एक-एकजना जातिको र समाजको प्रहरी हिसाबमा আৰম্ভ হোৱা নাই এতিয়া জইনিং হৈ আছে বুথ কমিটি গঠন হৈ আছে অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰবিলাক ঠিক হৈ আছে আৰু প্ৰায় এক সপ্তাহ ঘূৰি পেলাই যিটো দেখিলোঁ UPPL বহুত শক্তিশালী হৈ আহি আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে ইতিমধ্যে UPPLক একচেপ্ট কৰিছে আৰু ইয়াত এনেকুৱা জনগোষ্ঠী নাই যিয়ে নেকি ইয়াত মানে আজি UPPLত যোগদান কৰা নাই আৰু সেইটো এটা গণতন্ত্ৰৰ কাৰণে এইটো খুব লক্ষণ মানুহে এটা সাইড চাই থাকিলে নহ'ব বিভিন্ন সাইডটো চাব লাগিব কোনোবা যদি ভাল কাম কৰা নাই ইয়াৰ পৰিৱৰ্তনটো আনিব লাগিব সেইটোতো আৰু বেয়া পাই লাভ নাই কাৰণ গণতন্ত্ৰত সদায় মানে কি হয় পৰিৱৰ্তনটো ৰাইজে বিচাৰে আৰু ভাল মানুহ সদায় ৰাইজে বাছনি কৰে তো সেইকাৰণে ইমান দুৰ্নীতি যিখিনি হৈ গ'ল বা ভ্ৰষ্টাচাৰ হৈ গ'ল সিস্টেমটো ঠিকমতে চলা নাই ইয়াৰ কাৰণে সবে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তন বিচাৰা যিটো মানসিকতা সেইটো আমি ওয়েলকাম কৰিছোঁ বিভিন্ন জাতি গোষ্ঠীত আপোনালোকৰ UPPLৰ পৰা টিকেট দিয়া নিশ্চয় দিব লাগিব কাৰণ 5টা ওপেন আছে আৰু 5টা জেনেৰেল ৰিজাৰ্ভ আছে সো সেই সমষ্টিবিলাকক আৰু ইয়াৰ বাহিৰেও আমাৰ ট্ৰাইবেলসকলৰ কোনোবা যোগ্য যদি ব্যক্তি আছে বা কোনোবাই তেনেকুৱা ওলাই আহে সেইবিলাককো ক'ৰবাত একমডেট কৰিব লাগিব সো সেই কথাবিলাক চিন্তা চৰ্চা কৰা হৈছে কিন্তু বহুত জনগোষ্ঠীয়ে আমাৰ তাত টিকেটো বিচৰা নাই খালি তেখেতসকলে কৈছে কি আমি পৰিৱৰ্তন বিচাৰিছোঁ আপোনালোক সবে আজি ৰাজনীতিত আহিছে ভাল মানুহবিলাক আহিছে সেইকাৰণে আমিও যোগদান কৰিছোঁ গতিকে সেইটো আমাৰ কাৰণে এটা ভাল শুভ লক্ষণ বুলি মই ক'ব লাগিব जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन गोरबोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार फै जों गासैबो बे टिकाकरण बेबस्थाखौ बोजबनानै जापानिज एनकेफेलाइटिस बेरामखौ होबथानो नाजानि